ৱেলকাম বেক আমাৰ ইউটিউব। আমি এতিয়া গৈ আছোঁ শ্বিলঙলৈ। আপোনালোকক শ্বিলঙৰ এটা মাৰ্কেট দেখুৱাম, পুলিচ মাৰ্কেট। বহুত ধুনীয়া মাৰ্কেট আৰু ইয়াত কম ৰেটত বস্তু পোৱা যায়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি পালোঁ পুলিচ বাজাৰ। শ্বিলঙৰ এইটো পুলিচ বাজাৰ মাৰ্কেটটো চাওক কিমান ধুনীয়া, আৰু যিকোনো বস্তু ইয়াত পাব আৰু কম ৰেটত পাব। চাওক ফুটপাথৰ দোকানবিলাক। বলক কিবা এটা কিনি লওঁ। এইটো বৰ্তমান দিনৰ দৃশ্য, ৰাতিৰ দৃশ্য দেখুৱাম আপোনালোকৰ বজাৰত কেনেকুৱা লাগে। বহুত ভাল লাগে লাইটৰ পোহৰত। এতিয়া ৰাতি হৈ গৈছে, ৰাতিৰ সৌন্দৰ্য চাওক, ৰাতিৰ দৃশ্য কিমান ধুনীয়া। লাইটৰ পোহৰত মাৰ্কেটবিলাক, দোকানবিলাক কেনেকুৱা লাগিছে, বহুত ভাল লাগিছে। অলপ অলপ ৰাতি হৈছে, সন্ধিয়া সময়ত এইটো পুলিচ বাজাৰৰ এইটো মেইন গুলি হয়। ভালেই লাগিছে, ইমান ডাঙৰ ডাঙৰ বিল্ডিং। কাপোৰৰ ৰেট কম আছে ইয়াত। আপোনালোকে যদি ইয়ালৈ আহে কেতিয়াবা, তেতিয়াহ'লে অলপ শ্বপিং কৰি লৈ যাব, কিয়নো বস্তুৰ ৰেট অলপ কম। মহিলা মানুহৰ দোকান লৈ বহি আছে, চাওক কিমান ধুনীয়া ধুনীয়াকৈ। ভালেই লাগিছে দৃশ্য। ডাঙৰ শ্বপিং মল চাওক, এইটোৰ ভিতৰত এটা মাৰ্কেটেই আছে। এইটোৰ ঘৰৰ ভিতৰত এটা মাৰ্কেটেই আছে। ডাঙৰ ডাঙৰ শ্বপিং মল আছে ইয়াত, বহুত ডাঙৰ ডাঙৰ শ্বপিং মল চাওক। ৱাও, কিমান ডাঙৰ। মোৰ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনখন বজাই দিব। মোৰ ভিডিঅ'টো ইমানলৈকেই।